हेलो फ्रेंड्स केने আছে আপোনালোক আশা কৰোঁ সকলোৱে ভালে আছে আজি মই আপোনালোকৰ ওচৰত মই ভাবি থকা টপিক এটাৰ ওপৰতে আলোচনা কৰিম বুলি ওলাইছো আশা কৰোঁ নিশ্চয় আপোনালোকে ভাল পাব আৰু ভাল পালে লাইক কমেন্ট কৰিব মোৰ আজি টপিকটো হ'ল সমাজত বৰ্তি থকা বিভিন্ন ধৰণৰ মানুহৰ বিষয়ে এতিয়া আমি সমাজত যেতিয়াৰ পৰা আমি ডাঙৰ হৈছো সৰুৰ পৰা যেতিয়াৰ পৰা ডাঙৰ হৈ আহিছো তেতিয়ালৈকে আমি সমাজত তিনি ধৰণৰ মানুহ আমি দেখা পাইছো ধনী মধ্যবিত্ত আৰু দুখীয়া এই তিনি ধৰণৰে মানুহ ধনী মধ্যবিত্ত আৰু দুখীয়া কিন্তু সমাজত যেনেকৈ চলি আছে এতিয়া আমি যেটো দেখি আহিছো যে সমাজত ধনী যিবোৰ মানুহ আছে ন সদায় ধনী হৈ গৈ আছে আৰু দুখীয়াবোৰ ক্ৰমান্বয়ে তলৰ ফালে গৈ আছে মানে কি মানে যেটো আমি সৰুৰ পৰা দেখি আহিছো হেনেকৈ চলি আছে উন্নতি কোনোফালে হোৱা নাই কিন্তু কেতিয়াবা ভাবিছেনে আমিবোৰ যেনেকৈ আছো ন ভালকৈ আছো ভগৱানে আমাক ভালকৈ থাকিবৰ কাৰণে ধন সম্পত্তি অজস্ৰ দিছে ন সকলোকে তো যিবোৰ দুখীয়া মানুহ আছে ন সমাজত মধ্যবিত্ত শ্ৰেণীখিনি মই কথা এৰি দিছোঁ কাৰণ তেখেতসকল তেনেকুৱা আমাৰ কথা ভাবি লওক আমি হ'লো মধ্যবিত্ত আমি ভালকৈ মানে কি ভগৱানে দিছে মিডিল হিচাপত যেনেকৈ খাই বৈ ধুনীয়াকৈ চলি আছোঁ কিন্তু যিখিনি ধনী মানুহ ন তেখেতসকলৰ ওচৰত বহুতখিনি আছে থাকাতছে যিখিনি থাকিব লাগে ন তাতছে অজস্ৰ আছে আৰু যিখিনি দুখীয়া মানুহ তেখেতসকলৰ ওচৰত একোৱে নাই তেখেতসকল মানে যেনে তেনে আছে আৰু অসুখ হ'লে সিহঁতক অসুখ বিসুখ হ'লে সিহঁতে নিজে চিন্তা কৰে কি হ'ল মোৰ আজি কেনেকৈ ভাল হ'ব অসুখ পইচা নাই পইচাৰ কাৰণে মানুহৰ ওচৰত ভিক্ষা খোজে কি কৰে মানে ঠিকনা নাই ন এসাঁজ খায় এসাঁজ খাব নাপায় তে কৰ্তব্যটো কাৰ কৰ্তব্যটো আমাৰ সকলোৰে ন সমাজখন সমানে মোৰ কথা কি সমাজখনক আমি পাৰিলে আমি সমানে আগবাঢ়িব লাগে ন তেখেতসকল সামৰ্থ্য নহয় তেখেতসকল হেল্প কৰাটো দায়িত্ব কাৰ আমাৰ সকলোৰে ন বন্ধুসকল মই এটাই ক'ব বিচাৰোঁ যিখিনি চাওক যিখিনি ধনী শ্ৰেণীৰ সকলোৰে নহয় সকলোৰে কথা নকওঁ কিছুমান এনেধৰণৰ মানুহ আছে অজস্ৰ আছে সম্পত্তি অজস্ৰ আছে টকা পইচা অজস্ৰ আছে কিন্তু সেই হিচাপত তেখেতসকলে যে কাৰোবাক এটা কিবা অলপ সহায় কৰিলে যাতে সেইজন মানুহক তেখেতৰ সেই উপকাৰ পাই পেলাই তেখেতৰ উপকাৰ পায় তেখেতৰ যিখিনি মানে কম হৈ আছে ন অলপ হ'লেও যাতে পূৰ্ণ হয় ন আপোনালোকৰ ওচৰত আছে আপোনালোকে আমি তেখেতসকলক হেল্প কৰিব লাগে মোৰ সামৰ্থ্য অনুসাৰে মই যিমানখিনি পাৰোঁ মই কৰোঁ মই ৰাস্তা ঘাটে যদি সেনেকুৱা মানুহ দেখা পাওঁ মোৰ সামৰ্থ্য অনুসাৰে মই যিমানখিনি পাৰোঁ দিওঁ মই তেখেতসকলক এতিয়া আমাৰ সকলোৰে দায়িত্ব মই এটা উদাহৰণ দিব ওলাইছোঁ কিছুমান মানুহ থাকে ন বহুত মানুহ দেখা পাইছোঁ ডাঙৰ BMW মাৰ্চিডিজ বেঞ্চত ঘূৰি ফুৰে তেখেতসকলে পকেটত বহুত টকা থাকে দামী মোবাইল এভৰিথিং তেখেতসকলৰ ডাঙৰ ফ্লেটত থাকে ডাঙৰ হোটেলত যায় খাই লয় যিখিনি খাব নোৱাৰে পেলাই দিয়ে ঠিক আছে পইচাৰ কোনো মানে হেৰি নাই এনজয় তেখেতসকলৰ লাইফ হ'ল এনজয় কিন্তু আপোনালোকে যে ইমান এনজয় কৰে ঠিক আছে ভাল কথা এনজয় কৰক এনজয় কৰাটো ভাল কিন্তু আপোনালোকৰ এটা পৰিমাণ ন এটা পৰিমাণ আপোনালোকে পাৰা আপোনালোকৰ যিখিনি সামৰ্থ্য আছে সেই অনুপাতেতো তেখেতসকলক দি পেলাই হেল্প কৰিব পাৰে ন আছে বহুতে দিয়ে আৰু বেছিভাগ নিদিয়ে এটা পৰিমাণ ন মই পৰিমাণ কৈছোঁ বেছিভাগে নিদিয়ে কিছুমানে দিয়ে সেইটোৱে ন তেখেতসকলেও যাতে কিবা এটা সুবিধা পায় ন তেখেতসকলে বিচাৰে কিন্তু ক'ব নোৱাৰে মুখেদি ৰাস্তাত সেই জাৰৰ দিনৰ সিহঁতে তেখেতসকলে যেতিয়া জাৰৰ দিন আহে ন জাৰৰ দিনত থাকিব নোৱাৰে আমি কেনেকৈ থাকোঁ আমি কাপোৰ চাপোৰ পিন্ধি পূৰা টিপটপ হৈ পূৰা গাড়ীৰ ভিতৰত সোমাই পেলাই খোজ কেনেকৈ পূৰা ক'ৰবাত যাওঁ ৰাতি ঘৰৰ মূৰৰ ছালৰ তলত আমি শুওঁ তেখেতসকলক ৰাস্তা ঘাট বাটপথে সিহঁতে তেখেতসকলে শুই থাকে কোনো কাপোৰ চাপোৰ নাই একো নাই ওপৰত ছাট নাই আৰু কিছুমান আছে খালি এনে চিঞৰি থাকে ভাষণ দিয়ে ডাঙৰ NGO কৰে অমুক কৰে তমুক কৰে কিন্তু মানে কোৱাতে বহুত কয় কিন্তু হেল্প কেইজনক কৰে নকৰে বেছিভাগে নকৰে কোৱাত বহুত কৈ দিয়ে ভাষণ চাখনত মানে নিজকে ওপৰত উঠাবৰ কাৰণে ডাইলগ দিয়ে শেষ কৰে কিন্তু নিজস্বকৈ কিবা এটা যে কৰিব তেখেতসকলৰ কাৰণে সেইটো নকৰে আৰু সেনেকৈ নহ'বতো সকলোৱে মিলি কৰিব লাগিব আমি তেখেতসকলকতো চলাব লাগিব পৃথিৱীখন তেখেতসকলো একেলগে জন্মগ্ৰহণ কৰিছোঁ ন তেখেতসকলো মানুহ হিচাপে জন্মগ্ৰহণ আমিও কৰিছোঁ তেখেতসকলে পাৰা নাই তেখেতসকল হেল্প কৰা দায়িত্ব কাৰ আমাৰ ন আমাৰ সকলোৰে ন মই নোৱাৰোঁ তুমি নোৱাৰা আমি গোটেইবিলাকেতো পাৰিম ন এজনে মই অকলে নাই তুমি সেনেকৈ নহ'ব গোটেইবোৰ মিলি কৰিব লাগিব বন্ধুসকল মোৰ কথা কি আমি একেলগে মিলি সকলোৱে এই পৃথিৱীখনত ভালকৈ থাকিব লাগে যেতিয়ালৈকে আছোঁ যদি আপোনালোকে মোৰ কথাখিনি ভাল পায় নিশ্চয় লাইক কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব